So, what's up, guys, and welcome back to another video. So, guys, in this video, we are going to discuss some top 10 largest bridge in India. মানে ভাৰতৰ আটাইতকৈ longest মানে আটাইতকৈ দীঘল ভাৰতৰ 10খন আটাইতকৈ দীঘল ব্ৰিজ মানে দলঙৰ বিষয়ে আলোচনা কৰিম। So, পানীৰ ভিডিঅ' কৰি এণ্টাৰ গাইজ, ঠিক আছে? তো without wasting your time, let's get start the video. So ইয়াতে লিখা আছে আপোনাৰ 10 largest bridge in India মানে বা longest bridge in India মানে 10খন আটাইতকৈ দীঘল দলং। তো ব্লক এখন চাই লওঁ। সো নাম্বাৰ 1ত আহিলে এখন ধলা শদিয়া ব্ৰিজ আৰু এইখন আছে আপোনাৰ ধলা শদিয়া ব্ৰিজ। ইটস এ 9.15 কিলোমিটাৰ লং ব্ৰিজ কানেক্টিং আসাম এণ্ড অৰুণাচল প্ৰদেশ। মানে তাৰমানে এইখন হ'ল আপোনাৰ আটাইতকৈ দীঘল দলং মানে যিখনৰ কি দৈৰ্ঘ্য হ'ল আপোনাৰ 9.15 কিলোমিটাৰ মানে 9.15 কিলোমিটাৰ দীঘল আৰু এই দলংখন আপোনাৰ আছে আপোনাৰ অসমৰ পৰা অৰুণাচল প্ৰদেশলৈকে, ঠিক আছে? চ' এইখনৰ নাম হ'ল আপোনাৰ পিকচাৰখনত দেখিছে দলংখন, এইখনে হ'ল ধলা শদিয়া ব্ৰিজ আৰু এইখন হ'ল আপোনাৰ আটাইতকৈ দীঘল দলং ভাৰতৰ, ঠিক আছে? তো বলক নাম্বাৰ 2টো চাই লওঁ আমি। তো নাম্বাৰ 2ত আহিলে আপোনাৰ এইখন দিবাং ৰিভাৰ ব্ৰিজ বুলি কয়। এইখনে হ'ল দলং দিবাং ৰিভাৰ ব্ৰিজ আৰু এইখন আছে আপোনাৰ এইখন দীঘল হ'ল আপোনাৰ 6.2 কিলোমিটাৰ লং মানে 6.2 কিলোমিটাৰ দীঘল আৰু কানেক্টিং টু অৰুণাচল প্ৰদেশ। আৰু ক'ৰ পৰা কানেক্ট মানে কি এইখন দলংখন কানেক্ট কৰিছে ডাইৰেক্টলি আপোনাৰ অৰুণাচল প্ৰদেশলৈকে, ঠিক আছে? অৰুণাচল প্ৰদেশলৈকে আৰু নামটো হ'ল আপোনাৰ এইটো দিবাং ৰিভাৰ ব্ৰিজ, দিবাং ৰিভাৰ। তো ঠিক আছে, এইখন আছিল নাম্বাৰ 2ত। তো ব্লক নাম্বাৰ 3খন চাই লওঁ মানে নেক্সট। তো নেক্সটখন আহিলে আপোনাৰ এইখন হ'ল আপোনাৰ মহাত্মা গান্ধী সেতু বুলি কয়। এইখন মহাত্মা গান্ধী সেতু আপুনি আৰু পিকচাৰখনত দেখিছে, এইখনে হ'ল মহাত্মা গান্ধী সেতু আৰু ইয়াৰ দীঘলটো হ'ল আপোনাৰ 5.75 কিলোমিটাৰ দীঘল, 5.75 কিলোমিটাৰ আৰু এইটো লাগিছে আপোনাৰ পাটনা টু হাজিপুৰ মানে পাটনাৰ পৰা হাজিপুৰলৈকে এই দলংখন মানে আছে। নামটো হ'ল আপোনাৰ মহাত্মা গান্ধী সেতু। চ' এইখন আছিলে আপোনাৰ নাম্বাৰ 3। তো ব্লক নাম্বাৰ 4 মানে নেক্সটটো চাই লওঁ আমি। তো ব্লক নেক্সট। তো নেক্সট আহিলে আপোনাৰ এইখন মানে বান্দ্ৰা ৱৰ্লি চি লিংক বুলি কয়। এইটো আপোনাৰ যিটো নেকি শ্বৰ্টকাটত কয় আপোনাৰ BWSL বান্দ্ৰা ৱৰ্লি চি লিংক আৰু এইখনৰ দীঘলটো হ'ল আপোনাৰ 5.57 কিলোমিটাৰ দীঘল মানে লং, 5.57 কিলোমিটাৰ দীঘল আৰু এইটো আছে আপোনাৰ মুম্বাই কানেক্টছ টু বান্দ্ৰা টু ৱৰ্লি, তাৰমানে বান্দ্ৰাৰ পৰা ৱৰ্লিলৈকে কানেক্টেড হৈছে মানে সংযুক্ত হৈছে এই দলংখন আৰু পিকচাৰখনত দেখিছে এইখনে হ'ল আপোনাৰ বান্দ্ৰা ৱৰ্লি চি লিংক বুলি কয়। নামটো হ'ল এইটো। চ' এইখনে আছিলে দলং, এইখন আছিলে নাম্বাৰ 4। তো যিয়ে নহওক বলক গাইজ নেক্সটখন চাই লওঁ। আৰু এইখনৰ দলংখনৰ দীঘল আছিলে আপোনাৰ 5.57 কিলোমিটাৰ দীঘল। তো অলৰেডি ডিছকাছ কৰিলোঁ। তো বলক নেক্সটখন চাই লওঁ আমি। নেক্সটখন আছিলে আপোনাৰ এইখন হ'ল আপোনাৰ বগীবিল ব্ৰিজ আৰু এইখনৰ দীঘল হ'ল আপোনাৰ 4.94 কিলোমিটাৰ, মোটামুটি 5 কিলোমিটাৰ দীঘল এই ব্ৰিজখন আৰু এইখন লাগিছে আপোনাৰ ধেমাজি টু ডিব্ৰুগড় ইন আছাম মানে ধেমাজিৰ পৰা ডিব্ৰুগড়লৈকে সংযুক্ত হৈছে এই দলংখন যাৰ নাম বগীবিল ব্ৰিজ আৰু ইয়াৰ দীঘলটো হ'ল আপোনাৰ মোটামুটি 5 কিলোমিটাৰ, 4.94 কিলোমিটাৰ দীঘল এই দলংখন। এইখনে আৰু পিকচাৰত দেখিছে দলংখন, এইখনে হ'ল বগীবিল ব্ৰিজ। তো ব্লক নেক্সট। তো নেক্সট আহিলে আপোনাৰ এইখন দলং আপোনাৰ দেখিছে পিকচাৰ আৰু নামটো হ'ল ইয়াৰ আপোনাৰ বিক্ৰমশিলা সেতু আৰু ইয়াৰ দীঘলটো হ'ল আপোনাৰ 4.70 কিলোমিটাৰ লং, 4.70 কিলোমিটাৰ দীঘল এই দলংখন আৰু এইখন আপোনাৰ সংযুক্ত হৈ আছে ভাগলপুৰৰ পৰা আপোনাৰ নৌগাছিয়াৰ পৰা আপোনাৰ ভাগলপুৰলৈকে সংযুক্ত হৈছে এই দলংখন যাৰ নাম আপোনাৰ বিক্ৰমশিলা সেতু বুলি কয়। বিক্ৰমশিলা সেতু যিয়ে নহওক আৰু এইখন আছে আপোনাৰ মেইনলি আপোনাৰ বিহাৰৰ পৰা ঠিক আছে? আৰু যাৰ দীঘল আপোনাৰ আছিলে 4.70 কিলোমিটাৰ দীঘল এই দলংখনৰ। তো এইখন আছিলে আপোনাৰ বিক্ৰমশিলা সেতু আৰু পিকচাৰত দেখিছে এইখনে হ'ল দলং। তো বলক নেক্সটখন চাই লওঁ গাইজ। নেক্সট আহিলে আপোনাৰ এইখন ভেম্বানাড ৰেল ব্ৰিজ বুলি কয় আৰু ইয়াৰ দীঘলটো হ'ল আপোনাৰ 4.62 কিলোমিটাৰ আৰু এইখন আছে আপোনাৰ ভালাৰ পাদাম ইন কেৰালা। আপোনাৰ কানেক্টিংটো আপোনাৰ ইটাপেলি টু আপোনাৰ ইটাপেলিৰ পৰা আপোনাৰ ভালাৰ
পটামলৈকে সংযুক্ত হৈছে আৰু এইখন আছে আপোনাৰ কেৰেলাৰ কাৰণে নামটো অকণমান বেলেগ ইট্টাপেলিৰ পৰা সংযুক্ত হৈছে আপোনাৰ ভালাৰ পটামলৈকে আৰু যাৰ দীঘল হ'ল আপোনাৰ 4.62 কিলোমিটাৰ নামটো হ'ল আপোনাৰ ভেম্বানাথ ৰেল ব্ৰিজ ঠিক আছে তো ব্লক নেক্সটখন চাই লওঁ নেক্সটখন আহিলে আপোনাৰ এইখন মানে দীঘা সোণপুৰ ব্ৰিজ দীঘা সোণপুৰ ব্ৰিজ আৰু ইয়াৰ দৈৰ্ঘ্যটো হৈছে মানে দীঘলটো হৈছে আপোনাৰ 4.55 কিলোমিটাৰ দীঘল আৰু এইখন আছে আপোনাৰ বিহাৰত আছে এইখনো অলছ বিহাৰত আছে আৰু যা এইখন বিহাৰ আৰু ইয়াতে লিখা আছে ইটছ এ 4.55 কিলোমিটাৰ লং ব্ৰিজ ইন বিহাৰত থকা এইখন হ'ল আপোনাৰ 4 কিলোমিটাৰ দীঘল মোটামুটি 4.55 কিলোমিটাৰ দীঘল কানেক্টিং টু দীঘা ইন পাটনা টু সোণপুৰ ইন চৰণ তাৰমানে আপোনাৰ পাটনাৰ দীঘাৰ পৰা আপোনাৰ সংযুক্ত হৈছে সোণপুৰলৈকে সোণপুৰ ঠিক আছে সেইকাৰণে নামটো হ'ল আপোনাৰ দীঘা টু সোণপুৰ ব্ৰিজ নামটো এনেকুৱা তো যিয়ে নহওক এইখন আছিলে ব্ৰিজ আপুনি দেখিছে পিকচাৰখন এইখনে হ'ল দীঘা সোণপুৰ ব্ৰিজ যাৰ দৈৰ্ঘ্য হ'ল আপোনাৰ 4.55 কিলোমিটাৰ দীঘল তো বলক নেক্সটটো চাই লওঁ গাইজ তো নেক্সট আহিলে আপোনাৰ এইখন আৰা চপ্ৰা ব্ৰিজ আৰু ইয়াৰ দৈৰ্ঘ্যটো হ'ল আপোনাৰ 4.35 কিলোমিটাৰ দীঘল আৰু ই কানেক্ট কৰি আছে আপোনাৰ মানে সংযুক্ত হৈছে আৰাহ পৰা আৰু চাপ্ৰালৈকে আৰু এইখনো আছে আপোনাৰ বিহাৰতে অৱস্থিত এই দলংখনো বিহাৰতে আছে যিয়ে নহওক এইখন কানেক্টিং হৈছে আপোনাৰ আৰাহৰ পৰা চাপ্ৰালৈকে সেইকাৰণে দলংখনৰ নাম হ'ল আপোনাৰ আৰা চাপ্ৰা ব্ৰিজ তো যিয়ে নহওক তো এইখন ব্ৰিজখন দেখিছে পিকচাৰত এইখনে আছিলে আপোনাৰ আৰা চাপ্ৰা ব্ৰিজ আৰু যাৰ দৈৰ্ঘ্য হ'ল আপোনাৰ 4.35 কিলোমিটাৰ লং ঠিক আছে তো এইখনো আছে অলছ বিহাৰতে আছে এইখনো যে নহওক তো বলক নেক্সটখন চাই লওঁ চ' নেক্সটখন আহিলে মানে নেক্সট এণ্ড লাষ্টখন আহিলে আপোনাৰ এইখন যাৰ নাম আছে গোদাবৰী ব্ৰিজ বুলি কয় গোদাবৰী ব্ৰিজ আৰু এইখনৰ দৈৰ্ঘ্য হ'ল আপোনাৰ 4.30 কিলোমিটাৰ যিয়ে নেকি কানেক্ট কৰিছে এই দলংখনে মানে কানেক্টিং হৈছে মানে আপোনাৰ কব্বৰটো আপোনাৰ ৰাজামন্দ্ৰী ইন অৰুণাচল প্ৰদেশ আৰু এই ব্ৰিজখন মানে গোদাবৰী ব্ৰিজ এইখন দলংখন আছে আপোনাৰ পিকচাৰত দেখিছে এইখনে হ'ল গোদাবৰী ব্ৰিজ আৰু এইখন আছে আপোনাৰ অন্ধ্ৰ প্ৰদেশত আৰু এইখন আপোনাৰ সংযুক্ত হৈছে আপোনাৰ কব্বৰৰ পৰা আপোনাৰ ৰাজামন্দ্ৰীলৈকে এইটো সংযুক্ত হৈছে এই দলংখন যাৰ দৈৰ্ঘ্য হ'ল আপোনাৰ 4.13 কিলোমিটাৰ আৰু এইখনৰ নাম হ'ল আপোনাৰ গোদাবৰী ব্ৰিজ যিখন নেকি এতিয়া বৰ্তমান অন্ধ্ৰ প্ৰদেশত অৱস্থিত এই দলংখন যেন নহওক গাইজ এইখিনি আছিল আপোনাৰ কিছুমান দলং ভাৰতৰ আটাইতকৈ দীঘল দলং ঠিক আছে চ' এনিৱে গাইজ পিছে মই নামবোৰ ৰিপিট কৰি দিছোঁ পটাপট ঠিক আছে তো বলক তো 10 লংগেষ্ট ব্ৰিজ ইন ইণ্ডিয়া মানে ভাৰতৰ আটাইতকৈ দীঘল 10খন দলং চ' নাম্বাৰ ওৱানৰ আহিলে আপোনাৰ থলা শদিয়া ব্ৰিজ নাম্বাৰ 2 আহিলে দিবাং ৰিভাৰ নেক্সট আহিলে আপোনাৰ মহাত্মা গান্ধী সেতু নেক্সট আহিলে আপোনাৰ বান্দ্ৰা ৱৰ্লি চিলিং তাৰপিছত আহিলে আপোনাৰ বগীবিল ব্ৰিজ তাৰপিছত আহিলে আপোনাৰ বিক্ৰমশিলা সেতু তাৰপিছত আহিলে আপোনাৰ ভেম্বানাথ ৰেল ব্ৰিজ নেক্সট আহিলে আপোনাৰ দীঘা সোণপুৰ ব্ৰিজ এণ্ড নেক্সট আহিলে তাৰপিছত আহিলে আপোনাৰ আৰা চাপ্ৰা ব্ৰিজ তাৰপিছত আহিলে আপোনাৰ গোদাবৰী ব্ৰিজ এণ্ড চ' অন ঠিক আছে গাইজ তো এইখিনি আছিলে টপ 10 লংগেষ্ট ব্ৰিজ ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ 10খন দীঘল দলং ঠিক আছে চ' আশা কৰোঁ গাইজ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল পালে টু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে तो मिलते हैं गाइस फिर नेक्स्ट वीडियो पर टिल देन बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो